সহায় অসমৰ উদ্যোগত দীপাৱলীত ব্যৱহৃত কলগছ পবিতৰা অভয়াৰণ্যত হাতীৰ বাবে যোগান। সহায় অসমৰ উদ্যোগত দীপাৱলীত ব্যৱহৃত কলগছ পবিতৰা অভয়াৰণ্যত হাতীৰ খাদ্যৰ বাবে যোগান ধৰে। বিগত 12 বছৰ ধৰি সহায় অসমে দীপাৱলীৰ পিছদিনা দীপাৱলীত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি পবিতৰাত হাতীৰ খাদ্য হিচাপে যোগান ধৰা কাৰ্য কৰি আহিছে। দীপাৱলীত ব্যৱহৃত কলগছ যাতে য'তে ত'তে পেলাই আৱৰ্জনাৰ সৃষ্টি নহয় তাৰ বাবে সহায় অসমে বিগত 12 বছৰ ধৰি উক্ত পদক্ষেপ হাতত লৈ মৰিগাঁও টাউনৰ স্বচ্ছতা অটুট ৰাখি আহিছে। এই ক্ষেত্ৰত সহায় অসমৰ সম্পাদক ৰাজু মহন্তই আমাৰ সাংবাদিকৰ আগত কি কয় শুনোৱা হওক। লাহৰীঘাটৰ পৰা খায়ৰুল ইছলামৰ ৰিপৰ্ট। সহায় অসমৰ উদ্যোগত বিগত 12 বছৰ ধৰি আমি দীপাৱলী পিছদিনাখন যিবোৰ কলগছ মৰিগাঁও চহৰত থাকে সেই কলগছবোৰ আমি সংগ্ৰহ কৰি আমি সেই কলগছবোৰ হাতী খাদ্যৰ বাবে যোগান ধৰি আহিছোঁ পবিতৰাত। কিয়নো এই যিবোৰ কলগছ ব্যৱহাৰ হয় সেই কলগছবোৰ পিছদিনাখন পেলাই দিয়া হয়। গতিকে আমি ভাবিছোঁ যে এই কলগছবোৰ যদি আমি সংগ্ৰহ কৰোঁ তেনে স্বচ্ছ ভাৰতো হ'ব, লগতে হাতী খাদ্যৰ বাবেও এইখিনি উপকাৰ হ'ব। গতিকে সেই উদ্দেশ্য লক্ষ্য ৰাখি আমি বিগত 12 বছৰ ধৰি আমি দীপাৱলী পিছদিনাখন যিবোৰ কলগছ থাকে সেই কলগছবোৰ আমি নি পবিতৰা অভয়াৰণ্য দি আহোঁ হাতী খাদ্যৰ বাবে। গতিকে এইবাৰো আমি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ।